নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে আৰু মোৰো ভাল। কৃষ্ণ সদিয়া ব্লগ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন এটি ভিডিঅ' মাজেৰে আজি মোৰ জীৱনৰ প্ৰথম ইউটিউবৰ ভিডিঅ'টো কেনেকৈ কৰিছিলোঁ আৰু কেনেকৈ কি কৰিছিলোঁ, কিহেদি কৰিছিলোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকৈ মই কৰিছিলোঁ আপোনালোক বন্ধু-বান্ধৱীসকল। প্ৰথমে মই ভাবিছিলোঁ ইউটিউবত ভিডিঅ' বনাবলৈ হ'লে এটা ভাল কেমেৰা লাগিব আৰু লেপটপ কম্পিউটাৰ সকলোবোৰ লাগিব বুলি ভাবিছিলোঁ, এডিটিঙৰ ইত্যাদি, আৰু তেতিয়াহে মানে ইউটিউবত ভিডিঅ' দিবলৈ পাৰে বুলি ভাবিছিলোঁ। কিন্তু মই সাধাৰণ এটা মোবাইলেদি মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু কেনেকৈ প্ৰস্তুত কৰি মই প্ৰথম চেনেলটো আগবঢ়াই নিলোঁ তো আপোনালোকৰ মৰম আশীৰ্বাদত। আৰু এতিয়া মই ছেকেণ্ড চেনেলটো কৃষ্ণ সদিয়া ব্লগ বুলি আছে, আপোনালোকে এইটোতো মৰম সঁহাৰি দিব বুলি আশা কৰোঁ। আৰু মই কেনেকৈ প্ৰথমত ভিডিঅ' ষ্টাৰ্টিং কৰিছিলোঁ আৰু কেনেকৈ বনাইছিলোঁ, কেনেকৈ এডিটিং কৰিছিলোঁ আপোনালোকক সম্পূৰ্ণবোৰ দেখুৱাম এই ভিডিঅ'টোৰ থ্ৰুৱেদি। তেতিয়াহ'লে আহকচোন বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এইখন আছিল মোৰ প্ৰথম ব্লগ কৰা চাইকেল আৰু দেখিবলৈ পাইছে, এইখন চাইকেলেদি মই বহুতো ব্লগ বনাইছিলোঁ, বহুতো জেগা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। আৰু যেতিয়া মোৰ হাতত ষ্টেণ্ড নাছিলে বা গিম্বল নাছিলে, মই মোবাইলটো এনেকুৱাতে থৈ লৈছিলোঁ। আৰু প্ৰথম আৰম্ভণি এনেকৈ আছিলে মোৰ ষ্টেণ্ড, প্ৰথম কেমেৰা ষ্টেণ্ড দেখিবলৈ পাইছে। এনেকৈ মই ভিডিঅ'বিলাক বনাইছিলোঁ বহুত কষ্টৰে, মোৰ যিহেতুকে ষ্টেণ্ড নাছিলে আৰু গিম্বল নাছিলে এনেকৈ, আৰু এই মোবাইলেদি মই কৰিছিলোঁ। তো দেখিবলৈ পাইছে মই এনেকৈ মোবাইলটো থৈ লৈছিলোঁ আৰু এনেকৈ মই ভিডিঅ'সমূহ বনাই আছিলোঁ। তো চাই গৈ থাকক। আৰু এনেকৈ চাইকেলত মোৰ আৰম্ভণি হৈছিল ব্লগৰ যাত্ৰা। দেখিবলৈ পাইছে এনেকৈ চাইকেল মাৰি আৰু এনেকৈ আপোনালোকক বহুত কষ্টৰে ভিডিঅ'সমূহ প্ৰস্তুত কৰি দিওঁ। তো আপোনালোকে মৰম আশীৰ্বাদ কৰিব। তেনেকৈ সুখ দুখ ঘাট প্ৰতিঘাতৰ মাজেৰে মোৰ কৃষ্ণ সদিয়া চেনেলটো মনিটাইজ কৰিবলৈ সক্ষম হ'লোঁ কেৱল আপোনালোকৰ মৰম আশীৰ্বাদত। তো আজি মই এই কৃষ্ণ সদিয়া ব্লগ চেনেলটোৰ পৰা আপোনালোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমানখিনি মৰম সঁহাৰি দিলে, আৰু মোৰ এই ব্লগ চেনেলটোতো আপোনালোকে মৰম সঁহাৰি দিব বুলি আশা থাকিল। মই যেতিয়া প্ৰথম চেনেলটোত গুগল পিন এপ্লাই কৰিছিলোঁ আৰু আহিছিল, সেই দিনটোত মই কিছু ক্লিপ সাঁচি ৰাখিছোঁ। আজি বহুত দিনেই হ'ল সেই ভিডিঅ'টো মই যিহেতুকে দিব পৰা নাছিলোঁ, আজি ভাবিলোঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাব আৰু চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। হে গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে আৰু মোৰো ভাল। আৰু বিশেষকৈ আজি একদম পূৰা খৰধৰকৈ ওলাই ল'লোঁ এফালে। ক'লৈ যাওঁ আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ, কেলৈ গৈ আছোঁ, কিহৰ কাৰণে গৈ আছোঁ আপোনালোকে হয়তো গম পাইছে। তো গৈ আছোঁ বস্তুটো আনিবলৈ, আৰু কি বস্তু হয় আপোনালোকক ভিডিঅ' থ্ৰুৱেদি দেখাম। এতিয়া গৈ আছোঁ বহুত দূৰ যাব লাগিব, ইয়াৰ পৰা 5 কিলোমিটাৰমান চাইকেল মাৰি যাব লাগিব। এইখন দেখিবলৈ পাইছে মোৰ চাইকেল, আৰু এই চাইকেলখনেদি এতিয়া আৰম্ভ কৰিব লৈছোঁ ঘৰৰ পৰা যাত্ৰা। তো চাই গৈ থাকক। ফাইনেলি বেয়া ৰাস্তাৰ পৰা ভাল ৰাস্তা আহি পালোঁ। 2 কিলোমিটাৰ আহিলোঁ আৰু আছে 4 কিলোমিটাৰ, আৰু 4 কিলোমিটাৰ পেডেল মাৰি গৈ আছোঁ। আগফালে ভিউ দেখিবলৈ হৈছে খুব সুন্দৰ এটা পৰিৱেশ, সেউজীয়া ধাননি পথাৰ। তো গৈ আছোঁ, একেবাৰে দেখুৱাইছোঁ। ফাইনেলি গৰমত ভাগৰি আহিলোঁ চাইকেল মাৰি 6 কিলোমিটাৰ, আৰু আহি মেলি পোষ্ট অফিচত আহি পালোঁহি। এইফালে দেখিছে দাদাই মোৰ বস্তুটো এণ্ট্ৰি কৰি আছে। তো আজি বহুত দিনৰ মোৰ সপোনটো ক্লিয়াৰ হ'ল। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আগলৈ আগুৱাই যাব পাৰোঁ। ফাইনেলি বস্তুটো পাই গ'লোঁ, এইটো হয় মোৰ বস্তুটো, আৰু আনবক্সিং কৰি দেখুৱাম ঘৰত। তো চাই গৈ থাকক। তো বন্ধু-বান্ধৱীসকল, বহুত দিনৰ কষ্ট ধৰি এইখন আহি গ'ল মোৰ গুগল এক্সচেঞ্জ পিন, আৰু দেখিবলৈ পাইছে এয়া মোৰ সম্পূৰ্ণ এড্ৰেছ আহিছে, ইয়াত দেখিবলৈ পাইছে নামৰ সৈতে। আৰু ইয়াত দেখিবলৈ পাইছে ক'ৰ পৰা পঠাইছে, ইয়াত দেখিবলৈ পাইছে মুম্বাইৰ পৰা পঠাইছে, দেখিবলৈ পাইছে। আৰু এই বস্তুটো ইয়াত দেখাইছে গুগল এক্সচেঞ্জ। আৰু এই বস্তুটো ফালিবলৈ হ'লে, আনবক্সিং কৰিবলৈ হ'লে ইয়াত ৰিমুভ বুলি আছে, এই 3টা কোণাত আছে, এইটো সম্পূৰ্ণকৈ ভালকৈ ফালিব লাগিব, পিন নম্বৰটো ফাটি যাব পাৰে। তো এয়াই দেখুৱাই আছোঁ, আপোনালোকে চাই গৈ থাকক। মই এতিয়া আনবক্সিং কৰিব লৈছোঁ, চাই গৈ থাকক।
আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাবলৈ অল অপশ্যনটো প্ৰেছ কৰি ৰাখিব তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে